Hello everyone, this is Bahul. আজি আপোনালোকক মই কেইটামান মেথডছ দেখুৱাম যাৰ জৰিয়তে আপুনি ইংৰাজী সহজতে শিকি ল'ব পাৰিব। যদি আপুনি হোৱাটছআপ ফেচবুকত অসমীয়াত টাইপ কৰি ইংৰাজীত মেছেজ দিব বিচাৰে দেন দিছ ভিডিঅ'জ ফৰ ইউ। অকল অসমীয়াতে নহয় আৰু বেলেগ বেলেগ লেংগুৱেজটো লিখি আপুনি যিটো লেংগুৱেজত দিব বিচাৰিছে দিব পাৰিব। এই ভিডিঅ'টোত মই দুটা মেথড আপোনালোকক দেখুৱাম আৰু কেনেকৈ ব্যৱহাৰ কৰিব লাগে চাওঁ আহক। মেথড 1, প্ৰথমে আমি গুগললৈ যাম আৰু গুগলত চাৰ্চ কৰিম বিং ট্ৰান্সলেটৰ BING বিং ট্ৰান্সলেটৰ চাৰ্চ কৰিলোঁ আৰু ইয়াত প্ৰথমটো ৱেবছাইট বিং মাইক্ৰ'ছফ্ট ট্ৰান্সলেটৰ ইয়াত ক্লিক কৰিম আৰু লেফ্ট ছাইডত আপোনালোকে দেখা পাইছে অটোডিটেক্ট ৰাইটত হিন্দী। চ' অটোডিটেক্টত আমি যিকোনো লেংগুৱেজ ছিলেক্ট কৰিব পাৰোঁ। ইয়াত মই অসমীয়া ছিলেক্ট কৰিম কাৰণ মই অসমীয়াটো ইংলিছলৈ কনভাৰ্ট কৰিব চেষ্টা কৰিম। চ' ইয়াত অসমীয়া ছিলেক্ট কৰিলোঁ আৰু যিটো হিন্দী আছে ইয়াৰ ঠাইত মই ইংৰাজী কৰিম কাৰণ অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিম মই। চ' ইংৰাজীটো অলপ তললৈ স্ক্ৰল ডাউন কৰিব লাগিব। তললৈ অলপ স্ক্ৰল ডাউন কৰিলে আপোনালোকে দেখা পাব যে ইংৰাজীটো ইয়াত আছে ইংলিছ। চ' এইটো মই ছিলেক্ট কৰিম। নেক্সট ষ্টেপটো হ'ল এণ্টাৰ টেক্সট। ইয়াত এণ্টাৰ টেক্সটত ক্লিক কৰিব লাগিব আৰু ইয়াত আপোনাৰ কীবৰ্ডটো চেঞ্জ কৰি অসমীয়া কীবৰ্ডখন আনি ল'ব আৰু ইয়াত আপুনি যিকোনো অসমীয়া চেণ্টেঞ্চ লিখিব লাগিব। ইয়াত মই পটককৈ অসমীয়া চেণ্টেঞ্চ লিখি দেখুৱাইছোঁ। ইংৰাজী ক'বলৈ মোৰ মন যায় আৰু সেইটো চেণ্টেঞ্চটো লিখাৰ লগে লগে ইংৰাজীত লিখি আহিলে যে আই ফিল লাইক স্পিকিং ইংলিছ। আৰু এটা চেণ্টেঞ্চ মই পটককৈ লিখি দিছোঁ অসমীয়াত, তোমাৰ ভালনে? সেইটো ট্ৰান্সলেট হৈ আহিলে যে হাউ আৰ ইউ। যদি আপুনি এনেকৈ অসমীয়াত লিখি কাৰোবাক হোৱাটছআপত দিব বিচাৰে তেতিয়াহ'লে এই চুপৰ আইকনটো ক্লিক কৰিব। ইয়াত কপি কৰি মই হোৱাটছআপ বা মেছেঞ্জাৰত লিখিব পাৰিম। চ' ইয়াত মই ফ্ৰেণ্ডক ইয়াত পেষ্ট কৰি মেলি চেণ্ড কৰিব পাৰোঁ হাউ আৰ ইউ, তেনেকৈ হোৱাটছআপত মই চেণ্ড কৰিব পাৰোঁ। চ' নেক্সট আমি এতিয়া আকৌ ৱেবছাইটলৈ ঘূৰি আহিম। এতিয়া মেট্ৰিকত অহা কেইটামান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আমি ছল্ভ কৰিম য'ত নেকি আমাক অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিবলৈ আহে। চ' ইয়াত এগেইন অসমীয়া ছিলেক্ট কৰিম আমি, তাৰ পাছত ইয়াত কুৱেশ্যনটো লিখিম। পটককৈ কোনোবা এটা কুৱেশ্যন লিখি দিছোঁ ইয়াত, সি ককায়েকক খুব ভাল পায়। এইটো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হয় একচুৱেলি 2018 আহিছিলে মেট্ৰিকত আৰু এইটো ইংৰাজীত ট্ৰান্সলেট হৈ আহিলে যে হি লাভছ হিজ ব্ৰাদাৰ ভেৰি মাছ। আৰু এটা কুৱেশ্যন লিখি দিওঁ ইয়াত, মীনা যেনেকুৱা বুদ্ধিয়ক লীলাও তেনেকুৱা। যদি সেইটো ইংৰাজীত কনভাৰ্ট কৰোঁ বা ট্ৰান্সলেট কৰোঁ, মীনা ইজ এজ ইণ্টেলিজেণ্ট এজ লীলা। আৰু এটা আপোনাক মই কৰি দেখুৱাইছোঁ, আকাশত মেঘ আছে, দেয়াৰ আৰ ক্লাউডছ ইন দ্য স্কাই। এইটো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনেই হয়। আপোনালোকে এনেকৈ ইংলিছটো অসমীয়াত লিখি লিখি প্ৰেক্টিছ কৰিলে আপোনালোকৰ ইংলিছটো 100% ভাল হৈ যাব। মেথড 2, প্ৰথমে আমি প্লে ষ্ট'ৰত আহিব লাগিব। প্লে ষ্ট'ৰ অ'পেন কৰাৰ পাছত ইয়াত চাৰ্চ কৰিম মাইক্ৰ'ছফ্ট মাইক্ৰ'ছফ্ট চুইফ্ট কি কীবৰ্ড। ইয়াত আহিলে যে মাইক্ৰ'ছফ্ট চুইফ্ট কি কীবৰ্ড, ইয়াত ক্লিক কৰিম আৰু ইয়াত আমি ইনষ্টল কৰিম। ইনষ্টল কৰোঁতে অলপ টাইম লাগিব আৰু এতিয়া ইনষ্টল হৈ গৈছে। এতিয়া মই অ'পেন কৰিম। অ'পেন কৰি এটা ফাৰ্ষ্ট ষ্টেপটো হ'ল এনাবল চুইফ্ট কি। এনাবল চুইফ্ট কি 1ত ক্লিক কৰিম মই। ইয়াত ক্লিক কৰি নেক্সট কৰিম। ইয়াত আপোনালোকে দেখি পাইছে যে অলপ স্ক্ৰল কৰিলে মাইক্ৰ'ছফ্ট চুইফ্ট কি কীবৰ্ড। ইয়াত মই এইটো অন কৰিম। ইয়াত অ'কে কৰিম।
আৰু ষ্টেপ 2 লৈ আহিলে চিলেক্ট সুইফট কি তো এতিয়া মই চিলেক্ট কৰিম এতিয়া একদম ওপৰতো মই সিলেক্ট কৰিম মাইক্ৰসফট সুইফট কি কিবৰ্ড ওপৰতো সিলেক্ট কৰিম আৰু ফিনিশড আপ নাম্বাৰ 3 ফিনিশড আপ তো মই কৰি দিম তাৰ পাছত ইয়াত আপোনাক সাইন ইন কৰিবলৈ কৈছে আপুনি যদি সাইন ইন কৰিবলৈ মন নেযায় তেতিয়া নট নাও কৰি দিব নট নাও হৈ গ'ল আৰু হে ইয়াত ইয়েস কৰি দিও ইয়াত ওকে কৰি দিও আৰু এটা ল্যাঙ্গুৱেজত আপুনি কেইটামান ল্যাঙ্গুৱেজ ইয়াত সাৰ্চ কৰিব যেনে আসামিজ ফোনেটিক অসমীয়া ইয়াত মই হেতু সাৰ্চ কৰিম এটা ইনষ্টল হৈ আছে অলপ সময় লাগিব অসমীয়া ল্যাঙ্গুৱেজটো ইনষ্টল হওঁতে ইয়াত মই প্ৰথমটো লেআউট মই সিলেক্ট কৰিলো সো একদৰে সেটিং মোৰ নৰমাল সেটিংটো হৈ গৈছে বাকি মই নেক্সট WhatsApp লৈ যাম এতিয়া কাৰোবাক এতিয়া SMS কৰিব লগা হলে WhatsAppতে কৰিব পাৰো কেনেকৈ কৰিব পাৰিম চাও আহক WhatsAppত আহক এতিয়া মই এটো মাজৰ এই সিম্বলটো দেখিছে নে এই সিম্বলটো মই ক্লিক কৰিম গট ইট আৰু ইয়াত আপোনাৰ আহিব আসামিজ টু ইংলিছ যদি এনেকে নাহে আপুনি ল্যাঙ্গুৱেজ সিলেক্ট কৰি ল'ব তেতিয়া অসমীয়াত মই লিখিম মোৰ নাম বাবুল ইয়াত আহিব ইংৰাজীত মাই নেম ইজ বাবুল সো এনেকে মই সেন্ড কৰিব পাৰো মই ইয়াত অসমীয়াতে তলত লিখি আছো কিন্তু ইংৰাজীত কৈ আছে মেথড দুটা দেখাত সৰু যেন লাগিলেও হাইলি ইফেক্টিভ হয় আপোনালোকে জানেনে ইংৰাজী শিকাৰ প্ৰথমটো ষ্টেপ হ'ল প্ৰেক্টিছ সো আপোনালোকৰ ফ্যামিলি ফ্ৰেণ্ডছৰ লগত ব্ৰকেন ইংলিছ ক'বলৈ ষ্টাৰ্ট কৰি দিয়ক যেটো আপোনালোকে মেথড দুটা গম পায় নহয় সো ৰেগুলাৰলি প্ৰেক্টিছ ষ্টাৰ্ট কৰি দিয়ক every little efforts count so never give up আশা কৰো ভিডিওটি আপোনালোকৰ কামত আহিব যদি আপোনালোকে ভিডিওটো ভাল পাইছে শেয়াৰ কৰিব thank you so much for watching